এভৰিৱান, আজি ব্লগটো একদম ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। পটাপট কলেজ আহি আছোঁ, মানে মোৰ এক্সাম আছে, সেইকাৰণে আহিছোঁ সোনকালে। আৰু এইফালে মই গাড়ীও পাই গ'লোঁ, আৰু এইফালে গাড়ীত এতিয়া বহি ল'লোঁ ধুনীয়াকৈ। এতিয়া গৈ আছোঁ, আৰু এইফালে মই ধুনীয়াকৈ খিৰিকীৰ কাষতে বহি লৈছোঁ, যিহেতু গৈ থাকোঁতে আমনি লাগে। সেইকাৰণে বোলো আপোনালোককো দেখাই ভিডিঅ'টোকে বনাই গৈ থাকিম, তেতিয়া অকণো আমনি নালাগে, সোনকালে পাই যোৱা নিচিনা লাগে। আৰু এইফালে মই আহি উৰিয়া গাঁও পাই গ'লোহি ভিডিঅ' বনাওঁতে, আৰু মই নামি পেলাই ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। আৰু গাড়ীৰ পৰা নামি ল'লোঁ, এতিয়া যাব লাগিব খোজকাঢ়ি, কিয়নো ষ্টেণ্ডটো আজিকালি ওচৰতে যদিও তথাপিও অলপ খোজকাঢ়িব লাগে। আৰু এইফালে মই আহি কলেজ পাই গ'লোহি, চাওক। আৰু এইফালে আপোনালোকক দূৰৰ পৰাই মই এতিয়া কলেজখন দেখাই দিছোঁ, আকৌ কেতিয়াবা ভালকৈ দেখাম। এতিয়া এক্সামত সোমাওঁ। আৰু এইফালে মই এক্সামৰ পৰা ওলাই ল'লোঁ, এতিয়া ঘৰলৈ যামগৈ। ঘৰলৈ যোৱাৰ আগতে ভোক লাগিছে, সেইকাৰণে মই লেইছ এপেকেট আইচক্ৰীমে কিনি ল'লোঁ। তাৰপিছত এতিয়া মই গাড়ীও পালোঁ। আজি মিনি ব্লগটো ইমানেই আছিলে, বাই।